सुमी निकी आई लव यू जेब में था चिल्लर साथ वाले किल्लर काम करे कांड वाले लाइफ बेड़ा थ्रिलर घूमे फिरे बस अय्या हेलो माइक पाइছে না সো গাইস অসমীয়া এন্টাৰটেইনমেন্টৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো হ'ল প্ৰেংক কল আৰু প্ৰেংক কল সাডেনলি প্ৰেংক কল অসমত দ্বিতীয়বাৰ কৰিবলৈ চেষ্টা কৰিম আৰু ফাৰ্ষ্ট আমাৰ 3 মান ভাই কৰিছে আৰু এতিয়া মই ফাৰ্ষ্ট চেষ্টা কৰিম আৰু এতিয়া এটা বাতিৰিক কমাৰ বাতিটোত কেইজনমান ইউটিউবাৰ বা কেইজনমান কাৰোবাৰ কাৰণে নাম থাকিব আৰু সেই নাম্বাৰত আমি ফোন কৰিম কৰি বোলে কিবা কাৰণে ক'ম এতিয়া আমাৰ এটা বাতিব বাতিটো ওপৰৰ পৰা আহি যাব যাদু দি বাতি বাতি এই বাতিটো আহি গ'ল এই বাতিটোত যাৰ নাম আহে ফাৰ্ষ্ট আমি তাতে কেইটামানৰ নাম আছে এতিয়া আমি চকু মুজি এটা নাম ল'ম আৰু ফোন কৰিম একজনৰ নাম ল'লোঁ আৰু নামটো আমি পঢ়ি দিওঁ ভাইৰাছ আমি এতিয়া ভাইৰাছক ফোন কৰিম আৰু কিবা কাৰণে অলপ কম চাই ৰ'ব চাইড কৰি থৈ দিব এতিয়া আমি ভাইৰাছক ফোনটো লগাওঁ ভাইৰাছক ফোনটো লগাইছোঁ হেল্ল' হেল্ল' ভাইৰাছ নেকি অঁ ক'ত যাবা মই ঘৰত কোননো মই ৰজনী ক'লোঁ নলবাৰীৰ পৰা আচ্ছা কওকচোন ভালে আছা বাবা আছোঁ আছোঁ বাবা এটা কথাৰ কাৰণে ফোন কৰিলোঁ অঁ কওকচোন মই এখন চেলুন খুলিম অঁ 22 তাৰিখে চেলুনখনত তুমি এতিয়া অপেনিংটো কৰিলে ভাল লাগিল হয় 22 তাৰিখ 22 তাৰিখ যাওক হ'ব দিয়ক কেইটামানত অপেনিং হ'ব ৰাতিপুৱা অপেনিংটো আমি পুৱা 4টা মানতে কৰিম বুলি ভাবিছোঁ যাওক হ'ব দিয়ক মই আৰু স্কুলো যাব লাগিব নেকি স্কজক আমি ইনভাইট কৰিম একেলগে অঁ হ'ব দিয়ক পইচা পাতি কিমান লাগিব হা পইচা পাতি হ'ব দিয়ক নালাগে কিবা এটা পাৰ্টি নামত কিবা এটা যি কৰে আৰু ফাৰ্ষ্ট চেলুনত তোমাকে চুলি কাটি দিয়া হ'ব অঁ দে মই চুলি কাটো নাই হা চুলি মোৰ লাভ হৈছে ভালেই হ'ব তাৰমানে চুলি মাছটো কাটি দিয়া হ'ব ছাইডটো ৰখা হ'ব আচ্ছা আচ্ছা পাৰিবা না এনেকৈ এই হ'ব হৈ যাব দেতে যাওক চ' গাইজ ফাৰ্ষ্ট আমি ভাইৰাছৰ প্ৰেংক কলটোত ছাকচেছফুল হ'লোঁ এতিয়া আমি আৰু নতুন এটা প্ৰেংক কৰিম কাক পাওঁ এতিয়া চাব আৰু বাতিটো বাতি 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 আপোনাৰ নাম আনিছোঁ আৰু স্কচ এতিয়া স্কচক ফোন কৰিম আৰু তাক অলপ কিবা ক'ব লাগিব এতিয়া এটা চিৰিয়েলি পঢ়ি আছে সিহঁতৰ ই আৰু মোক চিন পাব পাৰে মাতটো কচ অঁ ক'ত আছা মই ঘৰত হেৰি হ'ল এটা কথাৰ কাৰণে মই কৈছিলোঁ অঁ আমাৰ মামাৰে এখন দোকান অপেনিং কৰিব অঁ এই গেৰেজ হা গেৰেজ এখন গেৰেজ পাব নেকি বাবু মানে কোন বাবু তোমাৰ ঘৰ ক'ত মোৰ ঘৰ জাপাৰ বেছি অঁ অঁ জানো যাম হ'লে অপেনিং কৰিব তুমি আহিব পাৰিবা নেকি ভাইৰাছো আহিব যা হ'ব দেচোন হেৰি তাৰিখে 22 তাৰিখে ভাইৰাছ গেলি হ'ব দেচোন বাকী এটা ব্লগ বনাই দিব লাগিব তাতো নাই তাৰমানে আমাৰ গেৰেজখনত ৰিপেয়াৰিং যে কৰিব গাড়ীবিলাক হেল্ল' তাৰমানে আমাৰ চাকা লাগে দে হেল্ল' অঁ এতিয়া ব্লগ এটা বনাই দিব লাগিবতো নাই হ'ব দে বাকী পইচা পাতি মই নাজানো আমাৰ টকা নলওঁ 8 টকা নলওঁ তেলি দে হ'ব দে আহিবা চ' গাইজ ভাইৰেল স্কজো অলপো গম নাপালা প্ৰেংক কলটো স্কজৰো ছাকচেছফুল হ'ল এতিয়া আমি নেক্সট আৰু এটা কৰিম তাৰপিছত আজি সমাপ্ত কৰিম ভিডিঅ'টো বহুত দীঘল হৈ যাব না আমি এখন থৈ দিলোঁ আৰু এটা লওঁ গুণি পৰে এটা আনিছোঁ
এবাৰ আছে ৰাব্বানী দিয়া ৰাব্বানী গম পালি শেষ ৰাব্বানী ফোন কৰোঁ যিহেতু ৰাব্বানী দিয়াক ফোনটো লাগিছোঁ কি গৰম হেল্ল' 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 হয় ৰাব্বানী স্বয়ং নেকি দাদা নমস্কাৰ মই বাইহাটা চাৰিআলিৰ পৰা ক'লোঁ দাদা এটা কথাৰ কাৰণে ফোন কৰিছিলোঁ বেয়া নাপায়তো ফ্ৰীটো আছে আপুনিতো ফ্ৰী আছে অলপ টাইম কথা পাতিব পাৰিব নেকি মানে মোৰ ল'ৰাটোৰ বাৰ্থডে হ'লে আপুনি উইচ কৰি পেলাই এটা ভিডিঅ' বনাই ষ্টৰি মাৰিব লাগে পাৰিবনে ল'ৰাটোৰ বাৰ্থডে আপুনি উইচ কৰি পেলাই এটা শ্বৰ্ট ভিডিঅ' বনাই আপোনাৰ ইনষ্টাগ্ৰামৰ ষ্টৰি মাৰি ল'ব লাগে পাৰিবনে বাকী আপোনাক কিবা লাগিব নেকি চাৰ্জ হয় হয় আৰু আপুনি কৈ দিলে হ'ল যে এনেকৈ কৈ দিলে হ'ল যে জয়ন্তৰ ল'ৰা আৰু মোৰ ল'ৰা একেই হেপী বাৰ্থডে এনকৈ দিলে হ'ল একেই হেপী বাৰ্থডে এনকৈ দিলে হৈ গ'ল মানে আপুনি এনেকৈ দিলে হ'ল যে জয়ন্ত দাদাৰ ল'ৰাটো মানে মোৰ ল'ৰা একেই হেপী বাৰ্থডে জয়ন্ত দাদাৰ ল'ৰা মানে মোৰ ল'ৰা একেই হেপী বাৰ্থডে এনকৈ দিলে হ'ল হেল্ল' পাৰিবনে সেইটো মোৰ এনকৈ দিলে জয়ন্ত দাদাৰ ল'ৰা মানে মোৰ ল'ৰা একেই হেপী বাৰ্থডে কি বস্তু চেনেল মানে কি চেনেল বুজা নাই কি পেৰেং কি ইউটিউব চেনেল মই আকৌ বুজা নাই বুজা নাই মোৰ ল'ৰাটোৰ বাৰ্থডে আপুনি উইচ কৰিব লাগে মোৰ আপোনাৰ জয়ন্ত দাদাৰ ল'ৰা মানে মোৰ ল'ৰা একেই হেপী বাৰ্থডে পাৰিবনে দাদা ইউটিউবতো বনাই দিব পাৰে আপুনি আপোনাৰ ইচ্ছা ঠিক আছে পাৰিব নিশ্চয় 15 তাৰিখে ঠিক আছে ঠিক আছে ঠিক আছে চ' গাইজ এইটো সঁচা ৰিয়েল বুলি ভাবিছে আৰু প্ৰেংক বুলি ভাবিছে কিন্তু যিয়ে নহওক আমি ছাকচেছফুল হ'ল প্ৰেংকটোত আৰু আপোনালোকে মৰম কৰিব শ্বেয়াৰ কৰিব চেনেল মানে কি দাদা মই মানে কি চেনেল বুজা নাই মই মোৰ ল'ৰাটোৰ বাৰ্থডে আপোনাক ফোন কৰিছোঁ উইচ কৰিবৰ বাবে আপুনি কিবা চেনেল কি তাৰমানে ইউটিউব চেনেল যি মোৰ ল'ৰাটো খুলিব ডাঙৰ হ'লে আপোনাৰ দৰে হ'ব বুজে কথা পাতি ভাল লাগিল আৰু ঠিক আছে গাইজ ৰব্বাইন্দা আৰু ৰিটাৰ্ণ ফোন কৰিছিল কাৰণ ৰব্বাইন্দা চেনেলটোৰ বিষয়ে ক'ব খুজিছে কিন্তু ৰব্বাইন্দা ফোন কৰি কৈ দিওঁ যে চেনেলটোৰ বিষয়ে কৈ দিবা দিয়ক হেল্ল' দাদা এটা ব্ৰেক আহিছিল মই নলবাৰীৰ পৰা ক'লোঁ এনেই অলপ চেনেলটোৰ বিষয়ে কৈ দিলে হ'ল অসমীয়া এণ্টাৰটেইনমেণ্ট বুলি আছে বাকী জয়ন্ত দাদাৰ ল'ৰা মানে সেইটো কেনে লাগছি বাকী জয়ন্ত দাদাৰ ল'ৰা মানে মোৰ ল'ৰা সেইটো কেনে লাগিছে বাকী ক'ত আছে আপুনি ঘৰত নে গুৱাহাটীত হা নতুন লাইভ হৈ আছে কেমেৰা আগত আছে হয় আপোনাক দেখি লগ কৰিছোঁ মই আপোনাক প্ৰেংক কৰিছোঁ আগতে হয়
কি কৈছে দাদা? হয় হয় দাদা, এইটো নম্বৰ মোৰে, আপুনি চেভ কৰি ৰাখিব। আপোনাক মই হোৱাটছআপত ভিডিঅ'টো দি দিম, চাব, অলপ শ্বেয়াৰ কৰি দিব, নতুন চেনেল হয়। ঠিক আছে। চ' গাইজ, প্ৰেংক কলটো ছাকচেছফুল। ৰবেনে আৰু ফোন কৰিলে, ৰবেনে বহুত ৰেছপন্স দিলে, তাৰ কাৰণে ৰবেনেলৈ থেংক ইউ। আৰু যদি ভিডিঅ'টো চাই আছে, আপোনালোকক লাভ ইউ। আজিলৈ বাই বাই। নেক্সট এটা এপিছড আমি আৰু বনাম, আপোনালোকে ছাপোৰ্ট কৰিব। আজিলৈ বাই বাই। হেল্ল', সুমি নেকি? আই লাভ ইউ। चिल्लर साथ वाले किल्लर काम करे कांड वाले लाइफ बेड़ा थ्रिलर घूमे फिरे बस হেল্ল', তোমাৰ যোৱাকালি যে মেছেজ দিছিলে